মই তোমালোকক আজি এটা সাধু ক'ম এটা বান্দৰ আৰু শিয়ালৰ সাধু বহুত দিনৰ আগত এখন হাবিত এটা শিয়াল বাস কৰিছিল তাৰ ঘৈণীয়েকৰ লগত এই হাবিখনতে এটা বান্দৰো আছিল এদিনাখন শিয়ালৰ ঘৈণীয়েকৰ খুব কুকুৰা মাংস খাবলৈ মন গ'ল শিয়ালে ঘৈণীয়েকৰ বাবে কুকুৰা মাংস বিচাৰি গাঁৱলৈ খোজ দিলে বহুত বিচাৰি শেষত এঘৰ মানুহৰ বাৰীত এজনী অকলশৰীয়া কুকুৰা চৰি থকা দেখিলে সি লাহে পিছফালৰ পৰা লাহে গৈ কুকুৰাটোক থাপ মাৰি ধৰিলে আৰু সি লগত এটা মোনা লৈ গৈছিল সেই মোনাটোত কুকুৰাটো ভৰাই বন্ধ কৰি লৈ আহিলে সি ঘৰলৈ আহি থাকোঁতে বাটতে তাৰ বৰকৈ পিয়াহ লাগিলে ইফালে সিফালে চাই সি দেখিলে অকণমান দূৰত এখন নদী আছে মোনাটো সি সেইখিনিতে এডাল গছৰ তলত থৈ পানী খাবলৈ বুলি নদীলৈ নামি গ'ল শিয়ালৰ এই সকলোখিনি কাণ্ড বান্দৰটোৱে গছৰ ওপৰৰ পৰা চাই আছিলে শিয়ালে যেতিয়া পানী খাবলৈ নদীলৈ নামি গ'ল সি গছৰ পৰা টপককৈ নামি আহিলে নামি সি কি কৰিলে জানানে শিয়ালৰ সেই কুকুৰাৰ মোনাটো খুলি কুকুৰাটো মেলি দিলে কুকুৰাজনীয়ে ফূৰ্তিতে পলাই গ'ল তাৰ পাছত সি পুনৰ গছৰ ওপৰত উঠি গ'লগৈ কিন্তু গছৰ ওপৰত উঠাৰ আগতে সেই মোনাটোত সি ডাঙৰ ৰঙালাও এটা ভৰাই বন্ধ কৰি দিলে তাৰ পাছতে শিয়ালটোৱে ঘূৰি আহি ৰঙালাওটোকে কুকুৰাটো বুলি ভাবি কান্ধত উঠাই ঘৰলৈ খোজ দিলে ঘৰত গৈ ঘৈণীয়েকক সমজাই দিলে ঘৈণীয়েকৰ খুব ফূৰ্তি লাগিলে কুকুৰা মাংস খাব পোৱাৰ লোভতে জিভাৰ পানী পৰিবলৈ ধৰিলে তাৰ পাছতে কুকুৰা মাংসটো ৰান্ধিবলৈ এটা ডাঙৰ কেৰাহীত গৰম পানী উতলাবলৈ আৰম্ভ কৰিলে গৰম পানীটো যেতিয়া উতলিবলৈ আৰম্ভ কৰিলে তেতিয়া সেই যে মোনাটো ৰঙালাওৰ মোনাটো কুকুৰাটো বুলি ভাবি আনি পেলাই দুয়োটাই সেই উতলা পানীত ধপংকৈ পেলাই দিলে আৰু উতলা পানীত ৰঙালাওটো পৰাৰ লগে লগে গোটেই গৰম পানীবোৰ ছিটিকি পেলাই তাহাঁতৰ গাত পৰিলে তাহাঁত দুটাৰ বৰ দুখ লাগিলে গোটেই গাবোৰ পুৰি গ'ল আৰু সেইদিনাখনৰ পৰাই সিহঁতে এটা সিদ্ধান্ত ল'লে যে আজিৰ পৰা কাৰো বাৰীৰ পৰা কোনো বস্তু তাহাঁতে চুৰ কৰি নাখায় গতিকে মইনাহঁত এই সাধুটোৰ পৰা আমি কি বুজিলোঁ জানানে কেতিয়াও কাৰো বস্তু কোনো ঘৰৰ পৰা আমি চুৰ কৰিবলৈ নাপায় চুৰ কৰা মহাপাপ